নমস্কাৰ, মোৰ নাম ধৃতিস্মিত দাস। মই ক্লাছ 5ত পঢ়োঁ, লিটিল ফ্লাৱাৰ স্কুল। যেতিয়া মই এইটো শিকাৰ পিছত মানে তেতিয়া যোনটো মই বস্তুটো কৰোঁতে মোৰ 1 ঘণ্টা লাগিছিল, ইটোত যেতিয়া মই কৰোঁ মোৰ আধা ঘণ্টাতে হৈ যায়। আৰু সেইকাৰণে এতিয়া যে মই এইটো কৰি আছোঁ, মই লাগি আছে মানে এই বস্তুটো যদি মই আৰু অলপমান আগত পালোঁ হয় তেতিয়া বহুত ভাল লাগিল হয়। আৰু এইটো শিকাটো বহুত টান নহয়, সহজ। আগতে যেতিয়া মই পঢ়িছিলোঁ মানে তেতিয়া মানে বহুত সময় লাগিছিল আৰু এক্সামত মানে কি হৈছিল, বস্তুটো মানে মনত ৰাখোঁ কিন্তু এক্সামৰ সময়ত পাহৰি যাওঁ। আগতে কি হয়, যেতিয়া পঢ়িব বহিছিলোঁ তেতিয়া মানে কি হয় যে পঢ়িব বহিম তেতিয়া অলপমান পিছতে বেলেগ বস্তু কৰিব ইচ্ছা যায়, খেলিব ইচ্ছা যায়, সেই কৰিব ইচ্ছা যায়। কিন্তু আজিকালি যেতিয়া বহুত তেতিয়া কম সময়তে মানে ষ্টৰিটো যেতিয়া বনাম তেতিয়া মানে সি কৰি থাকিব ইচ্ছা যায় আৰু কম সময়তে হৈ যায় বস্তুটো।